যিটো সম্পৰ্ক পালন কৰাৰ প্ৰবল ইচ্ছা দুয়োজনৰে থাকে, সেইটো সম্পৰ্ক কেতিয়াও শেষ হৈ নাযায়। জীৱনলৈ অহা ভুল কোনোবা এজনেই জীৱনৰ সঠিক পাঠ এটা শিকাই যাব। সেইকাৰণে অন্ধভাৱে আৰু সহজতে কাকো বিশ্বাস নকৰিব। আজিৰ দিনত বন্ধুবিলাক এনেকুৱা হৈছে, যাৰ লগত সৰুতে খেলিছিল, একেলগে স্কুলত গৈছিল, সেই বন্ধুবিলাক আজিকালি খাতিৰ কৰিব নোখোজে। মানুহে তোমাক তেতিয়াহে গুৰুত্ব দিবলৈ আৰম্ভ কৰিব, যেতিয়া তুমি আনক উপেক্ষা কৰিবলৈ শিকি যাবা। ভগৱানে আমাক সকলোকে একে মাটিতে সৃষ্টি কৰিছে। কোনোবাই বাহিৰৰ পৰা দেখাত সুন্দৰ আৰু কোনোবাই ভিতৰৰ পৰা সুন্দৰ। কোনোবাই যদি তোমাক উপেক্ষা কৰিছে বুলি তোমাৰ অনুভৱ হয়, তেন্তে ভুল তেওঁৰ নহয়, ভুল হৈছে তোমাৰ। কাৰণ তুমিহে প্ৰয়োজনতকৈ বেছি তেওঁৰ পৰা আশা কৰি আছা। জীৱনৰ যিকোনো বিপদ অথবা দুখত সমভাগী হোৱাজনতকৈ ডাঙৰ সহায় আৰু ডাঙৰ আপোন কোনো নাই। কাৰোবাৰ জীৱনেই হওক বা কাৰোবাৰ হৃদয়, য'ত তুমি অশান্তি পোৱা, তাত নাথাকি আঁতৰি আহিবা। আনৰ অপকাৰ নোহোৱাকৈ নিজৰ উপকাৰৰ কথা ভবাটো স্বাৰ্থপৰতা বুলি নকয়। সেইটো আমি নিজৰ জীৱনটোক দিয়া গুৰুত্বহে বুজায়। যিমানেই তুমি কাৰোবাক বাৰে বাৰে সুযোগ দি থাকিব, সিমানেই তেওঁ তোমাক হাত কৰি থাকিবলৈ কুণ্ঠবোধ নকৰিব। সময়ে তোমাক শিকাব, সময়ে তোমাক বুজাব, কিন্তু সময়ক কেতিয়াও তুমি ধৰি ৰাখিব নোৱাৰিব। চিকিৎসা কেৱল বেমাৰৰহে কৰিব পাৰি, সন্দেহৰ নহয়। কাৰোবাক ভাল পাবলৈ মাত্ৰ কেইটামান ক্ষণৰ প্ৰয়োজন, কিন্তু পাহৰিবলৈ গোটেই জীৱনৰ প্ৰয়োজন। কাৰোবাক সন্দেহ কৰি শেষ হোৱাতকৈ বিশ্বাস কৰি শেষ হোৱাটো বহু গুণেই ভাল। সম্পৰ্ক সদায় হৃদয়ৰে হ'ব লাগে, শব্দৰে নহয়। আৰু অভিমান সদায় শব্দৰে হ'ব লাগে, হৃদয়ৰে নহয়। তুমি চকু মুদি বিশ্বাস কৰা মানুহবোৰে এদিন তোমাৰ চকুত ধূলি দি আঁতৰি যাব। দুখৰ মূল্য কি তুমি কোনোদিনে বুজি নাপাবা, কাৰণ সকলোৱে তোমাক ফ্ৰীতে দি থৈ যাব। সকলোৰে মোবাইলত এনেকুৱা কিছুমান নম্বৰ আছে, যিবোৰ কেতিয়াও ডাইল কৰা নহয় আৰু কেতিয়াও ডিলিটো কৰা নহয়। সন্মান আৰু মৰম এই দুটা বস্তু মানুহক প্ৰয়োজন অনুসৰি দিব। প্ৰয়োজনতকৈ বেছি দিলে পোৱাজনে নিজকে ভগৱান বুলি ভাবে আৰু দিয়াজনক গৰু ছাগলীৰ দৰে ব্যৱহাৰ কৰে।